হে অসমবাসীয়ে স্বাগতম জনাইছো মই এটা ভিডিঅ' মাজলে আৰু আজি ভিডিঅ'টো বনোৱা বিশেষ কাৰণটোৱে হৈছে কি আজি হৈছে শনিবাৰ আজি আমাৰ অসমৰ পৰম্পৰাগত মাঘ বিহু মই যিহেতু উপস্থিত আছো চেন্নাইত কিন্তু চেন্নাইত উপস্থিত আছো যদিও মইতো অসমীয়া লোৱা নহয় ন মোৰ গাতো অসমীয়া তেজ আছে মোৰো ফিলিংছ এটা জাগিছে মোৰ বিহু লাগিছে গাত আমি দুখীয়া মানুহৰ কাৰণে আমি আহি বাহিৰত কাম কৰিবলগীয়া হৈছে কাৰণ সকলো ল'ৰা ছোৱালীয়ে ভাবে নিজৰ মাক বাপেকক বা নিজৰ পৰিয়ালটো সুখত ৰাখিবৰ কাৰণে সেইখিনিকে কৰিবৰ কাৰণে বাহিৰত মই আহি কাম কৰিবলগীয়া হৈছে আমি হৈছো দুখীয়া মানুহ ঘৰৰ সকলো পৰিয়ালৰ বা মা দেউতাক সুখত ৰাখিবৰ কাৰণে আমি বাহিৰত আহি কাম কৰিবলগীয়া অৱস্থা হৈছে কাৰণ এইখিনিতো কৰিব লাগিব ন আজি ভিডিঅ'টোৰ জৰিয়তে তোমালোকলৈ মাঘ বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিলো অনাগত দিনবোৰ সকলোৱে ভাল হওক আৰু বহুত সুখ হওক তাৰে কামনা কৰিলো আৰু ভিডিঅ'টো বহুতখিনি দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো এটা এণ্ডলৈকে চাই থাকিব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব পাৰিলে কাৰণ আমি দুখীয়া মানুহ বাহিৰত আহি কাম কৰি আছো কামৰ মাজতো মই তোমালোকলৈ অকণমান হহুৱাবৰ কাৰণে ভিডিঅ' বনাবলৈ চেষ্টা কৰিছো যদি ভিডিঅ'টো বনাওঁতে কিবা কিবি ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিবা নিজৰ বুলি ভাবি পিনে ক্ষমা কৰি দিবা আৰু ভিডিঅ'টোৰ মাজত কি হয় কি নহয় একদম ধুনীয়াকে চাই থাকিব মই ভিডিঅ'টো ধুনীয়াকে সকলোখিনি তোমালোকক দেখুৱাই যাম আৰু ভিডিঅ'টো পুৰা এণ্ডলৈকে চাই যাব এতিয়া ধুনীয়াকে গা পা ধুই ধুনীয়াকে ৰেডি হৈ ললো মানে গা পা ধুই ধুনীয়াকে ওলাই ললো কাৰণ মোৰো গাত বিহু লাগিছে মোৰ গাতো অসমীয়া তেজ আছে মোৰো বিহু লাগিছে গাত চ' অকমান ওলাই যাম মানে অকমান ঘূৰিবলৈ যাম আৰু যিমানখিনি পাৰো সকলোখিনি তোমালোকক দেখুৱাবলৈ মই চেষ্টা কৰি যাম কাৰণ আমাৰ হাতততো বাইক নাই ন খোজকাঢ়িয়ে যাব লাগিব সেইকাৰণে তোমালোকক খোজকাঢ়ি যিমানখিনি পাওঁ মই সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টোৰ মাজত কি হয় কি নহয় সকলোখিনি চাই যাবা একদম এণ্ডলৈকে গাইজ এইখিনিতে মই কথা এটা কওঁ যে আমাৰ যেনেকে মেজি তলত থকা হয় বা ৰাতি খানা খোৱা হয় সকলোৱে মিলি তেনেকে ইয়াতো তামিলনাডুতো তামিল লোকসকলে এটা নিয়ম পালন কৰে সেই নিয়মটো হৈছে পোংগল বুলি কয় যেনেকে আমাৰ মাঘ বিহু বুলি কোৱা হয় সিহঁতৰ তেনেকে পোংগল বুলি কোৱা হয় কিন্তু সিহঁতৰ কাৰ্যসূচীটো হৈছে 3 দিনীয়া আমাৰ হৈছে 2 দিনীয়া আমাৰতো 2 দিনীয়া বুলি ক'ব নোৱাৰি কাৰণ আমাৰ বিহু বুলি ক'লে গোটেই মাহটোৱে থাকে কাৰণ ইঘৰৰ পৰা ইঘৰলৈ বিহু খাই ঘূৰি ফুৰোতে কেতিয়া মাহটো পাৰ হৈ যায় কোনো গমেই নাপায় যেনেকে পুহ মাহৰ শেষৰ তাৰিখটোত আমাৰ বিহু দুমাহী বুলি কোৱা হয় তেনেকে সেই শেষৰ তাৰিখটো সিহঁতৰ পোংগল বুলি কোৱা হয় একে তাৰিখ একে বাৰতে পৰাই খালি সিহঁতৰ পোংগল বুলি কোৱা হয় আমাৰ মাঘ বিহু উৰুকা বুলি কোৱা হয় আৰু ঘূৰি মোৰ পুৰা ভোক লাগি গৈছে মই কিবা এটা খাই লওঁ এইফালে চেণ্ডউইচৰ দোকান এখন আছে पॉप्स मिलेगा पॉप्स क्या देखे ना সো গাইস আজি ভিডিওটো ইমানতে হেড কৰি দিছো ভিডিওটো বনাবলৈ মন আছিল বহুত বেলেগ এটা টাইপত কিন্তু মোৰ পেটটো বহুত বেছি বেয়া হৈ আছে কাৰণ সেই কাৰণে হুনকালে ঘূৰি আহিব লগিয়া হল যিমানখিনি পাইলো সিমানখিনি তোমালোকক ক'বলৈ চেষ্টা কৰিলো যদি কোৱাত কিবা ভুল হৈ যায় তেতিয়াহলে মাফ কৰি দিবা আৰু চেনেলটো যদি কোনোবা নতুন ইউজাৰ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লাইক কমেন্ট এণ্ড শ্বেয়াৰ সকলোৱে কৰি দিবা তো দ্বিতীয় এটা ভিডিও প্ৰতিশ্ৰুতি আজিলৈ মাগিছো বাই বি সেফ এণ্ড কিপ ইউৰ স্মাইল জয় অসম।